নমস্কাৰ বন্ধুসকল, বৰ্তমান মই নেমকেয়াৰ হস্পিটেলত আছোঁ। জুবিনদাৰ অসুস্থ খবৰটো পাই পেলাই লগে লগে নেমকেয়াৰ হস্পিটেল পালোহি আৰু ইয়াৰ মই সকলোকে আপোনাৰ হস্পিটেলৰ পৰিৱেশ দেখাইছোঁ। সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যাতে জুবিনদা সোনকালে সুস্থ হৈ উঠে।
সকলোৱে প্ৰাৰ্থনা কৰক যাতে জুবিন দা অতি সোনকালে সুস্থ হৈ উঠে। আমি ডক্টৰ এগৰাকী আহিছে, তেখেতৰ পৰা জানিব বিচাৰিছোঁ। হিতেশ বৰুৱাই ক'লে যে জুবিন দা প্ৰায় এতিয়া সুস্থ হৈ আহিছে, গতিকে আমাৰ অসমৰ মানুহৰ কাৰণে আমাৰ কাৰণে ভাল কথা যে অসমৰ কেৱল মাত্ৰ জুবিন গাৰ্গ এজন শিল্পীয়ে নহয়, জাতিৰ এই সংকটৰ সময়ত দেখিছে জুবিন গাৰ্গ ডাঙৰীয়াই কা বিৰোধী যিখন সংগ্ৰাম, সেই সংগ্ৰামখনক সন্মুখৰ পৰা নেতৃত্ব দিছে। অৰ্থাৎ জাতিৰ সংকটৰ সময়ত সকলো সময়তে জুবিন গাৰ্গ ডাঙৰীয়া জাতিটোৰ পক্ষত আছে, কৃষক শ্ৰমিকৰ লগত আছে, খাটি খোৱা মানুহৰ লগত আছে। গতিকে এনেধৰণৰ এজন জনপ্ৰিয় মানুহ স্বাস্থ্যভাগী পৰাটো নিশ্চিতভাৱে জাতিটোৰ কাৰণে, ৰাজ্যখনৰ কাৰণে এটা অশুভ বাৰ্তা। কিন্তু সেই অশুভ বাৰ্তাটো অলপতে ডক্টৰে ক'লে যে ইতিমধ্যে তেওঁ সুস্থ আৰু কেৱল মাত্ৰ আজি ৰাতিটো থাকি অহা কাইলৈ ৰাতিপুৱা তেওঁ নিজ ঘৰলৈ যাব পাৰিব। এইটো আমাৰ কাৰণে শুভবাৰ্তা। আমি আশা ৰাখিছোঁ জুবিন গাৰ্গ ডাঙৰীয়া সুস্থ হৈ যোৱা দিনবিলাকত যেনেধৰণে কা বিৰোধী যিখন সংগ্ৰাম, সেই সংগ্ৰামখনত তেওঁ সন্মুখৰ পৰা নেতৃত্ব দিছে, অহা কাইলৈৰ পৰা তেওঁ পুনৰ নেতৃত্ব দিব পাৰিব বুলি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আশাবাদী। আকৌ আমি গৰিমা বৌ ওচৰলৈ যাব বিচাৰিম। ক'ত আছে পবিত্ৰ? এতিয়া ঠিক আছে দেই। তাত সকলোবোৰ নৰ্মেল ওলাইছে, এতিয়া ষ্টেবল আৰু কাইলৈ নিশ্চয় সকলোৰে কাৰণে এটা কথা যে জুবিন দা হয়তো কাইলৈলৈকে সুস্থ হৈ উঠিব আৰু কাইলৈতে হয়তো ৰিলিজ দিয়া হ'ব পাৰে, গতিকে কোনো চিন্তাৰ বিষয় নাই। আৰু সকলোকে এটা অনুৰোধ জনাওঁ যে আপোনালোকে প্ৰাৰ্থনা জনাওক ভগৱানৰ ওচৰত, ঈশ্বৰ, আল্লাহ, দৰগাহ সকলোতে আপোনালোকে প্ৰাৰ্থনা জনাওক। আমিও প্ৰাৰ্থনা জনাইছোঁ, মোৰ মাও প্ৰাৰ্থনা জনাই যতীন্দাৰ বৌ পাইছেহি আহি।
এম কেয়াৰত আছোঁ জুবিনদাৰ অৱস্থা ভাল নহয় Same size है कितने लगे किमान दिन লাগিব ঠিকে আছে নাই ৰেষ্ট বেমাৰ হ'লেও মই আপোনাৰ যদি আপুনি মোৰ তাত আহে আপোনাৰ বেমাৰটো মই আপোনাৰ কণ্ডিশ্যন দেই ঠিক আছে